আছো বিশ্বনাথৰ মুনাবাৰী চাহ বাগিচাৰ কলঘৰৰ সন্মুখত আৰু এই কলঘৰ সন্মুখতে আজি আচ্ছা সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বাগিচাখনৰ যি শ্ৰমিকসকলৰ সা সুবিধাৰ প্ৰাপ্যৰ দাবীত আৰু দীৰ্ঘদিন ধৰি শ্ৰমিকসকলৰ যি সা সুবিধাৰ পৰা বঞ্চিত হৈ অহা অভিযোগ উত্থাপন কৰিছে আচ্ছা সদস্যসকলে এই আচ্ছা সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে মই পুনে পুনে আচ্ছা সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদৰ দৃশ্য মই দেখুৱাব বিচাৰিছো আমাৰ অসম স্বাধীনতা ছাত্ৰ সন্থাৰ প্ৰথম দাবী হৈছে চাহ শ্ৰমিকৰ যি মজুৰি বৃদ্ধি কৰিব লাগে এইটো আচলতে 400 টকালৈ বৃদ্ধি কৰিব লাগে আৰু দ্বিতীয় কথা হৈছে চাহ শ্ৰমিকৰ চাহ বাগিচাত থকা প্ৰাথমিক বিদ্যালয় উন্নত মানৰ ব্যৱস্থা কৰিব লাগে তাত 30:1 শিক্ষক অনুপাতে শিক্ষক দিব লাগে শ্ৰেণী কোঠা দিব লাগিব পিএফ গেজেটি টাকাখিনি মুকলাই দিব লাগিব চাহ বাগিচাত থকা চিকিৎসালয়ত উন্নত মানৰ মানদণ্ড ৰাখিব লাগিব এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগিব স্থানীয় যুৱক যুৱতীক শিক্ষিত যুৱক যুৱতীক আচলতে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আমি চাইছো চাহ বাগিচাৰ কৰ্তৃপক্ষ আচলতে চাহ শ্ৰমিকৰ ওপৰত হুকুম কৰিছে আৰু এই হুকুম কৰাটো আমি কিন্তু আটচাই কেতিয়াও সহ্য নকৰো দৰকাৰ পৰিলে আমি চাহ বাগিচা বন্ধ কৰি হলেও আন্দোলন কৰিম আৰু আমাৰ যি নিম্নতম প্ৰাপ্য আছে এই প্ৰাপ্যৰ ওপৰত আমি আন্দোলন কৰি থাকিম এই এমএলএ মন্ত্ৰীখিনি চাহ শ্ৰমিকৰ যোনটো আৰু বিশেষকৈ এমএলএ খিনি ইয়াত মাত্ৰ ভোটৰ কাৰণেহে লালাখাত ইয়াত আহে বাগানত বছৰত এবাৰ আহে তাৰপিছত কি হৈছে কি নাই ইয়াত শিক্ষাৰ ক্ষেত্ৰত কি চলি আছে নাজানো কিন্তু ইয়াত হেমন্ত বিশ্ব শৰ্মাকৈ যে শিক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি থকা মিনিষ্টাৰ হয় কিন্তু আমি দেখিছোঁ ইয়াত বাগানৰ ক্ষেত্ৰত তেওঁলোকে 0% কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু চাহ কৰ্মচাৰী আছে আপোনালোকে প্ৰতিবাদ যে কৰিছে এইটো কি ক'ব তেওঁলোকে আচ্ছাৰ ফালৰ পৰা গোটেই অসমতে তেওঁলোকে প্ৰতিবাদ কৰিছে গোটেই অসমৰ চাহ বাগিচা তাৰে মৰ্মে তেওঁলোকে আজি মনাবাৰীত কৰিছে মইতো ধৰক এতিয়া মেনেজমেণ্টৰ মানুহ হিচাপে তেওঁলোকৰ যি দাবী দিছে সেইটো আমাৰ ওপৰৰ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব পাৰিম মই সেইখিনিয়ে হয় সেয়া ওপৰলৈ প্ৰেৰণ কৰিম সেইখিনিয়ে আছিলে যি কৰ্মচাৰীসকল যি উচ্চ পদস্থ বিষয়া তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ যি দাবী পত্ৰ তেওঁলোকে গ্ৰহণ কৰিব আৰু গ্ৰহণ কৰি তেওঁলোকৰ যিসমূহ দাবী আছিল সেইসমূহ দাবী যাতে তেওঁলোকৰ সমাধান হয় তাৰ ওপৰত তেওঁলোকে এইটো বিবেচনা কৰিব বুলি ইতিমধ্যে আমাক প্ৰকাশ কৰিলে